আজি আমি আহিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি যেহেতু আমি ইয়াৰ পৰা মাষ্টাৰ্ছ কমপ্লিট কৰিলোঁ বুলি ক'ব পাৰি কাৰণ আমাৰ এক্সাম শেষ হৈ গ'ল আৰু কিবা কামত আহিছোঁ আৰু আপোনালোকক গোটেই ইউনিভাৰ্চিটি দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া আমি জ্যোতি বাটছৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰলৈ সোমাই যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু ভিতৰলৈকে যিমান পাৰোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। যেহেতু এতিয়া ক্লাছেছ হোৱা নাই গতিকে এতিয়া ইয়াত খালী হৈ আছে গোটেইখিনি। আমি আজি চিধাকৈ নাযাওঁ, আমি টাৰ্ণিং পইণ্ট লৈ ল'ম, টাৰ্ণিং হৈ আমি নিজৰ চেণ্টাৰলৈ যাম যিহেতু আমি চেণ্টাৰত কিছুমান কামত আহিম। এতিয়া আমি গৈ আছোঁ আমাৰ চেণ্টাৰ, ইয়াৰ আগতে আমি পাম এক্টিভিটি চেণ্টাৰ, গৈ থাকোঁ ব'লক। এয়া হৈছে মালভোগ বৰুৱা সংগ্ৰহালয়। বাদেই ডিব্ৰুগড় ইউনিভাৰ্চিটি বহুত বেছি ধুনীয়া, চবফালে গ্ৰীণ গ্ৰীণ। আৰু এতিয়া মই আপোনালোকক দেখাম এক্টিভিটি চেণ্টাৰ য'ত বহুত ধৰণৰ প্ৰগ্ৰেমছ অৰ্গেনাইজ কৰা হয়। ভাৰ্চিটি উইকৰ টাইমতো বহুত ডান্স আৰু কিবাকিবি বহুত প্ৰেক্টিছ কৰা হয়। এয়া হৈছে আমাৰ এক্টিভিটি চেণ্টাৰ। এতিয়া ক্লাছ হোৱা নাই গতিকে এতিয়া গোটেই খালীয়ে হৈ আছে, নহ'লে ইয়াত বহুত ষ্টুডেণ্ট বহি থাকে আহি, বহুত ভাল লাগে। ই ভয়হে খাইছে। আৰু এয়া হৈছে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰ। ইয়াত ভাৰ্চিটিৰ টাইমত গোটেই খেলখিনি প্ৰেক্টিছ কৰা হয় আৰু খেলবোৰো অৰ্গেনাইজ কৰা হয়। এতিয়া চব খালী কাৰণ ক্লাছেছ হোৱা নাই, ক'ভিডৰ কাৰণে চব বন্ধ হৈ আছে। যেতিয়া ষ্টুডেণ্ট থাকে তেতিয়া বহুত ভাল লাগে। চেণ্টাৰ, এতিয়া আমি আমাৰ চেণ্টাৰলৈ যাম, যিবোৰ কাম আছে কৰি আহিম। এতিয়া আমি চেণ্টাৰৰ পৰা ওলালোঁ আৰু এতিয়া আমি আৰু বেলেগ ডিপাৰ্টমেণ্ট গৈ আছোঁ। ত' এতিয়া ৰাস্তাটো দেখাই দিওঁ আপোনালোকক। এতিয়া আমি যাম এডমিনিষ্ট্ৰেটিভ বিল্ডিং ফালে, গতিকে এতিয়া আমি ৰংঘৰ চাৰিআলি হৈ গৈ আছোঁ আৰু ভিতৰৰ যিমান পাৰোঁ ভিতৰৰ শ্বৰ্টকাট ৰাস্তা দি যাবলৈ চেষ্টা কৰিম কাৰণ বহুত গৰম লাগিছে। ইমান গৰমত খোজকাঢ়িবও মন যোৱা নাই আৰু আমি অলৰেডি বহুত আমাৰ লেটো হৈ গৈছে, গতিকে গৈ থাকোঁ ব'লক। বহুত ভাগৰ লাগিছে, বহুত বেছি গৰম আৰু এতিয়া আমি এডমিনিষ্ট্ৰেটিভ বিল্ডিং ফালে গৈ আছোঁ। প্ৰণামী ছোৱালীও ভাগৰি গৈছে। বহুত ভোক লাগিছে, ৰাতিপুৱাৰ পৰা একো খোৱা নাই। এতিয়া আমি আহি পালোঁ এডমিনিষ্ট্ৰেটিভ বিল্ডিং ফালে। এইফালৰ পৰা আমি এতিয়া ওলাই দিম আৰু আমি জোসাগৰ ফালৰ ৰাস্তাটো আপোনালোকক দেখুৱাই দিম।
এয়া আমি আহি পালোঁ জোচা কেণ্টিন। ইয়াতো ৰাস্তা খালী হৈ আছে, নহ'লে বহুত মানুহ থাকে, বহুত ষ্টুডেণ্টছ থাকে। এতিয়া আমি জোচাকত সোমাই লওঁ, তাৰপাছত লগ পাই আছোঁ। জোচাকৰ পৰা আহি এতিয়া অকণমান দেৰি লাইব্ৰেৰী ইয়াতে বহি লৈছোঁ, কাৰণ যিহেতু বিশ্ববিদ্যালয়ৰ শিক্ষা শেষ হৈ গৈছে আৰু লাইব্ৰেৰীৰ ওচৰত আকৌ কেতিয়াবা আহোঁ, কেতিয়াবা অহা হয় ইউনিভাৰ্চিটিলৈ। ইয়াত আহি আগত আমাৰ বহুত মেমৰিজ আছে, বহুত পঢ়িছিলোঁ, অলপ হ'লেও পঢ়িছিলোঁ, কথা পাতিছিলোঁ, বহিছিলোঁ, সেইখিনি আৰু। এতিয়া আমি ওলালোঁ আকৌ ৰংঘৰ চাৰিআলি ৰাস্তাৰ পৰা। এতিয়া আমি গৈ আছোঁ, বেছি দেৰি নকৰোঁ আৰু ইউনিভাৰ্চিটিত। আমি ওলাই যাব লাগিব, যিহেতু ঘৰো যাব লাগিব, নহ'লে গধূলি হৈ গ'লে গাড়ী পাবলৈ দিগদাৰ হয়। কিন্তু তাৰ আগতে আৰু অলপ ফুৰি লওঁ বুলি ভাবিছোঁ। এইফালে ৰাস্তাত সোমাই দিম এতিয়া, আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিবোৰ ডিপাৰ্টমেণ্ট ইয়াত আছে, যিবোৰ চেণ্টাৰ্ছ আছে। ইয়াতে ৰাইট হেণ্ড ছাইডে বহুত কেইটা ডিপাৰ্টমেণ্ট চেণ্টাৰ আছে, মোক দেখিছেই। চেণ্টাৰ ফৰ ষ্টাডিজ ইন লেংগুৱেজ আছে, তাৰ আগতে আছিলে ইংলিছ ডিপাৰ্টমেণ্ট, জিঅ'গ্ৰাফী আছিলে। এয়া হৈছে ৱমেন ষ্টাডিজ আৰু ফিল'চফিৰ চেণ্টাৰ। এই ৰাস্তাটি গৈ থাকিলে আপোনালোকে পাব পাৰফৰ্মিং আৰ্টছ, দেন আছামিজ ডিপাৰ্টমেণ্ট, হিষ্ট্ৰী ডিপাৰ্টমেণ্ট। চ' বহুত ভাল লাগিলে ইউনিভাৰ্চিটিত ইমান দিনৰ পিছত আহি। এতিয়া আমি ওলালোঁ ঘৰ যাবলৈ। ঘৰ যোৱাৰ আগতে বজাৰত সোমাই লওঁ, বজাৰত কিবা এটা খাই লওঁ, খোৱাৰ পাছতে ঘৰ যামগৈ আৰু, কাৰণ বহুত দেৰি হৈ গৈছে এতিয়া, গাড়ী পাবলৈ নহ'লে প্ৰব্লেম হ'ব। ব'লা আহা। আহা, আইচক্ৰীম খাবানে? আমি অৰ্ডাৰ কৰিছিলোঁ নান, চিকেন, পনীৰ ৰোল এণ্ড চিজ ৰোল। এতিয়া আমি বহুত বেছি ভোক লাগিছে, সোনকালে খাই লওঁ। খোৱাৰ পাছতে আমি আৰু পাপৰি চাট মোৰ বহুত ফেভৰেট হয়, গতিকে মই পাপৰি চাট ইয়াত খাবলৈ সোমালোঁ। আৰু এয়াই আৰু, দাদাই বনাই আছে, সোনকালে খাম আৰু ঘৰলৈকে যাম। আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পায় প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপুনি যদি মোৰ চেনেল নিউ হয়, চেনেল ছাবস্ক্ৰাইব কৰি দিব। সোনকালে আমি খাই লওঁ, আপোনালোকক লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, বাই।